নমস্কাৰ মোৰ চেনেলৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ গা একদমেই ভাল নহয় মাতটো ভাঙি আছে দেই আমি গৈছিলোঁ পথাৰলৈ মানে কুহিয়াৰ পেৰা চাবলৈ ৰিজৰ্টৰ কাষতে আছিলে পথাৰখন যিহেতু আমাৰ দপৰবতীয়া দেৱীসিং ঘাটত অৱস্থিত দিয়ালোহা ৰিজৰ্টখন আৰু ৰিজৰ্টখন যিহেতু ব্ৰহ্মপুত্ৰ পাৰতে আছে আৰু কাষতে গোটেই পথাৰ আৰু তাতেই কুহিয়াৰো পেৰি আছিলে গতিকে আজৰি সময়ত আমি ভাবিলোঁ যে এপাক যাওঁ যিহেতু গেছ নাছিলে আৰু আমি কুহিয়াৰ আনিবলৈও গ'লোঁ কুহিয়াৰৰ ৰস আৰু বোলো চাইও আহোঁ অকণমান আৰু যিহেতু ৰাতিপুৱাই ঘৰৰ পৰা ওলাই অহা হয় ডিউটিলৈ আকৌ সন্ধিয়া সোমাওঁ এনেদৰে আগৰ দৰে পথাৰলৈ যোৱা নহয় আগতে বিৰাট গৈছিলোঁ বাৰু পথাৰলৈ মানিমুনি ছিঙিবলৈ গৈছিলোঁ যিকোনো মানে শাক ওলালে আমি যাওঁৱেই চাপৰি ফালে পথাৰত যাওঁৱেই কিন্তু আজিকালি তেনেকৈ যোৱা নহয়েই যিহেতু ব্যস্ত থকা হয় নিজৰ কামত নহয় জানো গতিকে গ'লোঁ ইমানেই ভাল লাগিলে মানে গৈ আহিবলৈ মনেই যোৱা নাছিলে কিন্তু উপায় নাই আহিবতো লাগিবই আৰু যিহেতু কামতে আছিলোঁ গতিকে বেছি সময় তাত কটাব নোৱাৰিলোঁ কিন্তু আমি অলপ সময় তাতে ৰখি অকণমান ফূৰ্তি কৰিলোঁ ভিডিঅ' বনালোঁ তাৰপিছত আৰু কুঁহিয়াৰৰ ৰস লৈ পেলাই আমি উভতি আহিলোঁ আৰু তাকে অকণমান বোলো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ আৰু এয়া গৰুজনীয়ে মোক ভাগ্যেহে খুচা নাই জানেনে যিহেতু মানে চিনিও পোৱা নাই ন কিন্তু মই গ'লোঁ অকণমান মৰম কৰোঁ বুলি কিন্তু মোক ভাগ্যেহে খুচি দিয়া নাই যিহেতু চিনি পোৱা নাই তাৰপিছত এনেধৰণে ভিডিঅ' কৰি আমি তাৰপিছত উভতি আহিলোঁ ৰিজৰ্টলৈ বুলি একদম ওচৰতে আছে ৰিজৰ্টৰ কাষতে আৰু বেছি সময়ো নালাগে গৈ পেলাই আৰু বহুত ভাল লাগিলে আপোনালোকৰ ফালে বাৰু কুঁহিয়াৰ পেৰিছেনে নাই আৰু যায়নে বাৰু আপোনালোক ইমান ভাল লাগে গৈ পেলাই পথাৰৰ পৰিৱেশটোৱে কিবা এটা ভাল লাগে তাত গৈ বহি বিৰাটেই ভাল লাগে আৰু এয়া আমাৰ বাইদেৱে কুঁহিয়াৰ একদম 3 বটল লৈ ল'লে ফ্ৰীতে পাই পেলাই বাৰু আজিলৈ আহিছোঁ বাই